ফ্ৰেণ্ডছ গুড মৰ্নিং আপোনালোকৰ চাগে পূজা ভালেই গ'ল হয়নে আমাৰো পূজা ভালেই গ'ল কিন্তু পূজাৰ পিছদিনাখন মানে দশমীৰ পিছদিনাখন ৰাতিপুৱা কাণৰ অকণমান গাটো গৰম মই যেতিয়া সাৰি পালোঁ যে কাণৰ গাটো গৰম হৈ থাকিলে এনেকৈ তাৰ গাটো কি হ'ল আছোঁ দিয়া কাণৰ গাটো গৰম তাৰপিছত কিছু সময়ৰ পিছত তাৰ বমি আৰম্ভ হোৱাৰ দৰে হ'ল বমি কৰিলে পিছত অঁ কাণৰ জ্বৰ দেই কাণৰ জ্বৰ তাৰপিছত আহা ওচৰলৈ আহা এতিয়া গা ভাল পালানে কৈ দিয়া এই ভাল পালা দিয়া তুমি এনেই ক'লা এতিয়া কাণৰ গা ভাল পালে মানে যোৱাকালি পাপাকে জ্বৰৰ মেডিচিন আনিলে কিন্তু এপিনে চোৱা জ্বৰৰ মেডিচিন আনিলে তাৰপিছত জ্বৰৰ মেডিচিনটো খুৱাই দিয়া নহ'ল কিন্তু গেছৰটো খুৱাই দিলোঁ আৰু ORS খুৱাই থাকিলোঁ তেনেকৈ তাৰ জ্বৰটোও কমি গ'ল আকৌ এপিনে তাৰ গাটো ভাল হৈ গ'ল হয়নে কালি কি খালা কোৱা ORS খালে অকল ORS খালে তেনেকৈ কালি অকল ORS খাই ৰাতি অকণমান আলু পিটিকা ভাত খালে খাই এতিয়া গাটো ভাল পালে আজি ৰাতিপুৱা ৰুটি চব্জি এইবোৰ খালে ধুনীয়াকৈ খাই আছে আৰু অকলে নিজে খেলি বাচ্চাবিলাকৰ গা চা বেয়া হ'লে মাকবিলাকৰ বৰ দুখ লাগে হয়নে অকল মাকে নহয় পাপাকৰ দুখ লাগে কিন্তু মাকবিলাকৰ অকণমান বেছি আৰু যে এনেকুৱা ফিল হয় তাৰ নহয় পেলাই যদি মোৰে হ'ল হয় মোৰো তেনেকুৱা লাগি থাকে বাকী যিয়ে নহওক সুস্থ হ'ল ভাল লাগিলে মানে পূজা যি টি খোৱা যায়তো কিন্তু মই তাক বহুত সাৱধানে ৰাখিছিলোঁ যে এইটো সেইটো এনেকৈ খাব নালাগে তেনেকৈ বাহিৰত ওলাই গ'লে এনেও চিপছ এইবিলাক দিয়া নহয় বহুত বিচাৰিলে চকলেট দিওঁ তেনেকুৱা ঘৰুৱা যিটো খাদ্য আমি সেইটোৱে খুৱাওঁ তাক মানে ধৰক বাহিৰত যদি আমি খাইছোঁ তাক তেনেকৈ খাবলৈ দিয়া নাই মই ঘৰতে ভাত অকণমান খুৱাই লৈ গৈছোঁ তেনেকুৱা কৰিছিলোঁ কিন্তু তাৰপিছতো গা বেয়া হ'ল কি ক'ম আৰু বাকী এতিয়া প্ৰায় দুপৰীয়া হৈ আহিলে মই ভাত বনাব যাওঁ পাকঘৰলৈ বলকচোন মোৰ লগত চাব আপোনালোকে আজি মই কি বনাওঁ এয়া চাহ দুকাপ বনাই ল'লোঁ এতিয়া চাহ খোৱা টাইম হৈছে তুমি চাহ খাব নালাগে পাপাক দিওঁ এইপিনে লোৱা খাই লোৱা আগতে চাহটো লিখিবা দে পিছত আৰু কিবা লিখা মেলাত ব্যস্ত হৈ আছে চাহকাপ খাই লওঁ ৰ'ব এয়া দেখিছেনে ঘৰৰ পানীলাও পিতাই লগাইছে ঘৰৰ পানীলাও লাগিছে আগতেও খালোঁ 3-4টামান আৰু এইটো আজি দি থৈ গ'ল মা এইটো বনাম মই আজি মাছেৰে এতিয়া মই মাছখিনি ভাজি ল'ম মই মানে এনেকুৱা খৰাহীত লৈ মাছবিলাক ধুলে ভাল পাওঁ তেতিয়া পানীটো সোনকালে সৰকি যায় আৰু মাছত পানী নাথাকিলে মাছটোৰ পৰা কেতিয়াও মানে তেলটো ছিটিকি নাহে আৰু এই মাছটোৰে মই আজি বনাম পানীলাও মই মাছখিনি এতিয়া ভাজি লৈ বনাই গৈ আছোঁ ইয়াতে গৰম হৈছে মই মাছেদি লাহে বনাই দিছোঁ আৰু এয়া লাওৰ বাকলিখিনি মই ৰাখি থৈ দিছিলোঁ এই লাওৰ বাকলিখিনি মই সৰুকৈ কাটি মাছৰ মূৰেৰে পিঠা বনাম সেয়া দেখিছেনে এনেকৈ লৈ পূৰা এনেকৈ মিহিকৈ কাটি দিম আৰু এই মাছৰ মূৰেৰে বনোৱা এই পানীলাওৰ বাকলিৰ তিতাখন ইমান সোৱাদ হয় ন আমি এনেকৈ মানে ভাতটো খাই দিব পাৰি সঁচাকৈ বেলেগ সোৱাদ হয় আপোনালোকেও বনাই খাই চাবচোন পানীলাওৰ বাকলিবিলাক পেলাই নিদিব মাছৰ মূৰটোৰে পানীলাওৰ বাকলিয়ে এনেকৈ তিতা বনাই খাই চাব এবাৰ কি হ'ল মানে আঞ্জাখন বহাব ওলাই চাওঁ যে আদা নাই ৰ'বচোন বাৰীখনলৈ যাওঁ আদা আছে খাবলৈ ভালদৰে হোৱা নাই কিছুদিন গ'লে আৰু হ'ব এইটো কোনোবাই উঘালি থৈ দিছে দেখিছেনে এইখিনি উঘালি থৈ দিছে মই এইখিনিয়ে লৈ যাম এইখিনি নিলে মিলিব আৰু এয়া দেই পিতাই কৰিছে আমাৰ এইবিলাক আদা এয়া গছত পানীলাও লাগি আছে ইয়াৰ পৰা এটা পানীলাও মাই দিলে মানে ঘৰৰ কিবা কিবি খাই থাকিব পাৰোঁ আৰু এইপিনে মোৰ পানীলাওৰ আঞ্জা প্ৰায় হৈয়ে গ'ল আপোনালোকৰ ৰেচিপি দিয়া নহ'ল আৰু এইপিনে কেৰাহী উঠাই দিছোঁ এইপিনে বনাম মই তিতাখন মাছৰ মূৰ আৰু এয়া পানীলাওৰ বাকলিৰে
তাৰপিছত মানে কথাটো হ'ল ৰেচিপি নিদিয়াৰ ঘপকৈ এয়া মা আৰু মণি আহি পালে, মানে কানুৰ যোৱাকালি অসুখ কাৰণে যোৱাকালি আহিব নাপালে, খবৰ পাই আজি আহি গ'ল। মাহঁতৰ লগতো তেনেকৈ অকণমান কথা চথা পাতিলোঁ, এয়া বনাই আছোঁ আৰু। এয়া মই পিঁয়াজ, জ্বলা আৰু আদা নহৰু পেষ্ট অকণমান দি এনেকৈ অকণমান লৰাই দি এতিয়া এইখিনি মই ইয়াতে ঢালি দিলোঁ, মানে পানীলাওৰ বাকলিখিনি ঢালি দিলোঁ, এইখিনি অকণমান সিজিব দিওঁ ৰ'ব। এয়া দেখিছেনে, এয়া হ'ল শুক্তা, আমাৰ ইয়াতে শুক্তা বুলি কওঁ, আপাৰৰ ফালে শুকুতা বুলি কয়। এয়া শুক্তা মানে মৰা পাতৰ গছটো, পাতটো যেতিয়া শুকাই ৰ'দত মেলি দি শুকাই এনেকৈ গুড়ি কৰি থৈ দিছোঁ। এয়া মায়ে দিছে, এইটো মই ইয়াতে দি দিলোঁ, আপোনালোকক দিয়াতে নদেখুৱালোঁ। মই প্ৰায় অলপ বেছিকৈ দিছোঁ, মানে অলপমান তিতা হওক আৰু আজি তিতা হোৱাকৈ দিছোঁ। পূজা বুলি বহুত জেলেপি মিঠাই এনেকুৱা ধৰণৰ বস্তু খোৱা যোৱা যায়তো, সেইটো কাৰণে অলপমান তিতা হোৱাৰ কাৰণে দি দিলোঁ। এয়া মই মাছৰ মূৰ দি দিলোঁ, অকণমান লৰাই থাকিম, পানী দি অকণমান লৰাই থুপথুপীয়া কৰিম, তেনেকৈ আৰু হৈয়ে যাব। এয়া দেখিছেনে, এয়া মোৰ তিতাখন থুপথুপীয়া হৈ গৈছে। এতিয়া মই গেছ অফ কৰি দিম। খাবলৈ বিৰাটেই সোৱাদ হয়, আপোনালোকে এনেকৈ পানীলাওৰ বাকলিৰে মাছৰ মূৰেৰে তিতা এখন বনাই খাই চাবচোন। শুক্তা তিতা দিলে বেছি টেষ্ট হয়, আমি শুক্তা তিতাই দিওঁ। এইখনেৰে ভাতটো সানি সানি খাব পাৰি, বিৰাটেই সোৱাদ হয়। হ'লনে নাই ভাত খোৱা? পানী তিতা খালা? হা তিতা খালানে নাই? মানুহ তিতা খালা? কিয়? কি হ'ব? আঞ্জা লোৱা, ৰান্ধি শুনি মেলে লেতেৰা কৰিলা। ইহঁতে স্কুলৰ পৰা আহিলে দেই, দাদু আৰু মাইনু স্কুলৰ পৰা আহিলে। আজি মাইনুহঁতৰ মাক নাই। আজি মাইনুহঁতৰ মাক নাই, আমাৰ ঘৰত মাতিলোঁ ভাত খাব। স্কুলৰ পৰা আহিলে দুইটাই খাই আছে। ভাত খোৱাতকৈ কথা বেছি পাতি আছিলে, মই আহি দেখিলোঁ। কথা কমকৈ পাতা, ভাতকেইটা ভালদৰে খোৱা। কি কৰি আছা? কক বুলি মাত বহি আছে। তুমি কক নেকি? চাওঁ ক'ত উঠি গৈ আছা? দুষ্ট কৰিছা। মা জিৰণি লৈছে আৰু এইপিনে এইটো কানুৰ মাকে হয় দেই। কক বুলি ক'লেহে ভাতকেইটা খাই নেকি? দাদু উঠিলে আৰু সি সুধিলে তেনেকুৱা বতৰ ভাল লাগেনে তোমাৰ? মই ক'লোঁ ভাল লাগে। পকৰা বনোৱা, কটা মেটাৰ পকৰা খাবলৈহে এনেকুৱা বতৰ ভাল লাগে। বনাম ৰ'বা। মই পকৰা বনাই আছোঁ। দাদুৱে ক'লে মা বতৰ বেয়া কৰিছে, পকৰাই খাওঁ দিয়া। আমাৰ ইয়াতে বতৰটো খুবেই বেয়া কৰিছে, বাহিৰত গ'লে দেখা পাব। এয়া দেখিছেনে আকাশখন? পূৰা মেঘ দিছে, একদম ডাৱৰীয়া কৰিছে, বতাহো মাৰিছে মাজে মাজে, তেনেকুৱা হৈছে। দিনৰ ভাগত খুবেই ৰ'দ গ'ল, কিন্তু এতিয়া বতৰটো ঘপকৈ ঘূৰাই দিছে। এনেকুৱা বতৰ কিবা এটা ভালো লাগে। সেইকাৰণে বাবাই ক'লে, মানে দাদুই ক'লে যে মা বতৰ দেখোন কেনেকুৱা কৰিছে, পকৰাই খাওঁ দিয়া। তেনেকুৱাকৈ মই ভাবিলোঁ সন্ধিয়াৰ চাহকাপ তেনেকৈ খাওঁ। আৰু আজিলৈ ফ্ৰেণ্ডছ ইমানেই। মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। এতিয়া ৰাখিছোঁ, বাই বাই।